নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ভাৰত চৰকাৰৰ এনে এখন আঁচনিৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ, যিখন আঁচনি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে 2015 চনত বাজেট অধিৱেশনত ঘোষণা কৰিছিল আৰু ইয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 মে 2015 চন তাৰিখে কলকাতাত শুভাৰম্ভ কৰিছিল। বন্ধুসকল, এই আঁচনিখনৰ নাম হৈছে অটল পেঞ্চন যোজনা। পেঞ্চন যোজনাত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ ব্যক্তিসকলে আবেদন কৰিব পাৰিব আৰু 1000 টকাৰ পৰা 5000 টকালৈ মন্থলি পেঞ্চন লাভ কৰিব পাৰিব আৰু সেইটো ডিপেণ্ড কৰিব আপোনাৰ মাহে কিমান টকাৰ কণ্ট্ৰিবিউশ্যন কৰিছে। আৰু যেতিয়া আপুনি 60 বছৰ বয়সত ভৰি দিব তেতিয়া পেঞ্চন পাবলৈ সক্ষম হ'ব। যদিহে কিবা কাৰণত মানুহজনৰ মৃত্যু হয় তেতিয়া তেখেতৰ পত্নীয়ে এই পেঞ্চন লাভ কৰিব আৰু দুৰ্ভাগ্যক্ৰমে পত্নীৰো মৃত্যু হ'লে তেতিয়া যাৰ নামত নমিনি দিয়া আছে সেই নমিনি থকা ব্যক্তিজনে পেঞ্চন পাবলৈ সক্ষম হ'ব। বন্ধুসকল, যদিহে আবেদনকাৰীজনৰ বয়স 25 বছৰ হয় তেতিয়া মাহে 1000 টকাকৈ পেঞ্চন পাবলৈ হ'লে 76 টকা, 2000 টকা পাবলৈ হ'লে মাহে 151 টকা, 3000 টকা পাবলৈ 226 টকা, ঠিক তেনেদৰে 4301 টকা আৰু 5000কৈ পেঞ্চন পাবলৈ হ'লে 374 টকা মাহেকীয়া প্ৰিমিয়াম দিব লাগিব। আৰু সেই সকলোখিনি ডিপেণ্ড কৰিব আপুনি কিমান টকাৰ পেঞ্চন ল'ব বিচাৰে আৰু আপোনাৰ বয়সৰ অনুপাতে কিমান টকা পেঞ্চন দিব লাগিব জমা। এই পেঞ্চন আঁচনিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন আৰু অফলাইন দুয়োটাতে কৰিব পাৰিব। অনলাইনত কৰিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু এই অফিচিয়েল ৱেবছাইটত গৈ নেশ্যনেল পেঞ্চন ছিষ্টেম ট্ৰাষ্টত গৈ আপোনালোকে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। নেশ্যনেল পেঞ্চন স্কিম, তাত ক্লিক কৰিব লাগিব আৰু নেশ্যনেল পেঞ্চন স্কিমত ক্লিক কৰাৰ পাছত এনেধৰণৰ এখন ইণ্টাৰফেচ আহিব আৰু ইয়াত আপোনালোকে নেশ্যনেল পেঞ্চন ছিষ্টেমত ক্লিক কৰিব লাগিব আৰু এই ইয়াৰ পাছতে আপোনালোকে APY ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ পাছত এনেধৰণৰ এখন ফৰ্ম আপোনালোকে দেখিবলৈ পাব, যিখন আধাৰ অথেণ্টিকেশ্যনৰ এখন ফৰ্ম। আৰু ইয়াত আপোনালোকে ফোন নম্বৰ পৰা আদি কৰি গোটেইখিনি বেংক একাউণ্ট, ইমেইল ID, বেংক চিলেক্ট কৰিব লাগিব আৰু এনেধৰণে ফিল আপ কৰি আপুনি কেপচা কোডটো ভৰাই আপোনালোকে কণ্টিনিউ কৰিব লাগিব। আৰু কণ্টিনিউ কৰাৰ পাছত পুনৰ এনেধৰণৰ এখন পাৰ্চনেল ডিটেইলছৰ এখন ফৰ্ম আহিব আৰু ইয়াত আপোনালোকে নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ আদি সকলোখিনি ভৰাই আপোনালোকে সকলোখিনি ইয়াত ভৰাব লাগিব আৰু ভৰোৱাৰ পাছত নমিনি নামটো দিব লাগিব আৰু আপোনালোকে ইয়াত পেঞ্চন ছিষ্টেমটো কিমান মন্থলি কৰিব বিচাৰিছে, মন্থলি দিব নে কোৱাৰ্টাৰলি দিব, এইটো আপোনালোকে উল্লেখ কৰিব লাগিব। আৰু 5000 টকা বিচাৰিছে নে 2000 টকা ল'ব বিচাৰিছে সেইমতে সেইবিলাক দিব লাগিব। আৰু তেনেধৰণে আপোনালোকে ইয়াত কৰিব আৰু কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনাৰ এইটো বেংকত এইটো জমা হৈ যাব আৰু বেংকৰ পৰা আপোনাৰ ইয়াৰ প্ৰিমিয়ামটো কাটি থাকিব। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।